মানে আচলতে মই এদিন এনেকৈ খোজকাঢ়ি গৈ আছিলোঁ কটনৰ সন্মুখেৰে। তেতিয়া নেহেৰু পাৰ্কৰ গছজোপাৰ তলত এখেতে এওঁৰ লগৰ এজনীৰ লগত ফুচকা খাই আছিলে। আৰু তেতিয়া মানে মই প্ৰথম হোৱাটছএপ ইউজ কৰা শিকিছিলোঁহে। হোৱাটছএপত তেতিয়া ষ্টেটাছ ফিচাৰটো নাছিলে। তেতিয়া মানুহৰ কেৱল ডিপিহে চেক কৰিব পাৰি। এই ডিপিখন চেক কৰি থাকোঁ। তেতিয়া মোৰ এওঁক এনেই অলপ ভাল লাগে আৰু তেতিয়া ডিপিখন মানে বৰকৈ চাই থাকোঁ মই। এওঁ 6 মাহমানৰ পৰা এখনেই ডিপি ৰাখিছিলে, কিবা ক'লা কুৰ্তি এযোৰ পিন্ধি পেলাই। সেইদিনাখন এওঁৰ লগৰ এজনীৰ লগত ফুচকা খাই আছিলে। মই বোলো এওঁক কৈয়ে দিওঁ কিবা এটা কথা, কৈ পেলাই ক'লোঁ যে কি খবৰ তোমাক তেতিয়া সেইদিনাখন এওঁক গুলপীয়া চালৱাৰ এযোৰ পিন্ধি আছিলে। মই ক'লোঁ যে তোমাক পিছে গুলপীয়া চালৱাৰযোৰ ভাল লাগে দেই। মই ঠিক আছে ক'লোঁ, তেখেতে ধন্যবাদ ক'লে। মই ৰাতি গৈ পেলাই মই তেখেতৰ ডিপিখন আকৌ চেক কৰিলোঁ। 6 মাহৰ পৰা কিন্তু ক'লা কুৰ্তি পিন্ধা ডিপি আছিলে। সেইদিনাখন মই আচৰিত, সেইদিনাখন তেওঁৰ ডিপিখন আছিলে আকৌ গুলপীয়া চালৱাৰ পিন্ধা। মই সেইদিনাখনে ভাবিলোঁ যদি মই কোৱাৰ কাৰণে যদি ডিপিখন চেঞ্জ কৰিব পাৰে, প্ৰেমৰ প্ৰস্তাৱ দিলে কি জানিবা হায়ে কয়। সেইকাৰণে পিছদিনাখন গৈ পেলাই মই প্ৰেমৰ প্ৰস্তাৱটো দিলোঁ। তেখেতে ক'লে যে কিছুমান কথা নোকোৱাকৈও বুজিব চেষ্টা কৰিবচোন, ক'বলৈ লাজ লাগে। আৰু দেউতাক মই ভালকৈ জানো, পুলক মোৰ ভাইটিৰ নিচিনা। এতিয়া পুলকে মোক অনবৰত কৈয়ে আছিলে, বিৰাট অশান্তি পাই আছে, কেনেকৈ মোৰ ইমান কৰালা দেউতা আৰু মা। আচলতে যদি চাব যায় তেতিয়াহ'লে ঘৰ এখনত মানে মাৰহে বেছি চলে। মানে মাৰ এওঁক বহুত ভাল লাগিছিলে। দেউতা যদি কিবা কৈছিলে তেতিয়া আপুনি এনেকৈ নক'ব, তাই ভাল ছোৱালী, তাইক মই বোৱাৰী হিচাপে বিচাৰোঁ।